চিনেমাখনৰ আৰম্ভণিতে দেখুওৱা হয় এখন চলন্ত নাওত এজন মানুহে নিজৰ বাচ্চা দুটাক আলাদিন আৰু জেনিৰ কাহিনী এটা শুনাব লয়। কাহিনীটো লৈ যায় এখন আগ্ৰাব নামৰ চহৰত। তাত আলাদিন নামৰ ল'ৰা এজনক দেখুওৱা হয়। আলাদিন বহুত দুখীয়া আৰু নিজৰ পেট পুৰিবলৈ প্ৰায় আবু নামৰ বান্দৰ এটালৈ সৰু চকুৰা চুৰি কৰি ঘূৰি ফুৰে। আৰু এদিন এখন বজাৰৰ মাজত আলাদিন এজনী ছোৱালীৰ লগত কথা পাতি আৰু ঠিক তেতিয়া আবু নামৰ বান্দৰটোৱে ছোৱালীজনীৰ নেকলেছযোৰ চুৰি কৰি লয়। তাৰ পিছত আলাদিন দোকান এখনত গৈ নেকলেছযোৰৰ সলনি অলপ খেজুৰ লয় আৰু বাহিৰত দেখে যে এটা বাচ্চা ভোকত বহি থকা আৰু আলাদিনে খেজুৰ কেইটামান দি দিয়ে। আচলতে আলাদিন মনৰ বহুত ভাল। সেইখন বজাৰতে ৰাণী মুখত কাপোৰ এখন মেৰিয়াই কোনেও গম নোপোৱাকৈ বজাৰৰ মাজত ঘূৰি ফুৰি দুটা ভোকত থকা বাচ্চা আৰু ব্ৰেড দুটা বাচ্চা দুটাক দি দিয়ে। পইচা নথকা দোকানীজনে ৰাণী জেচমিনক কিয়নো দোকানীজনে গম পোৱা নাছিল সেইজনী যে ৰাণী। ঠিক তেনেতে আলাদিন তাত আহি ওলায় আৰু ৰাণী জেচমিনক লৈ তাৰ পৰা পলাব ধৰে আৰু আলাদিনে নিজৰ ভগা চিগা ঘৰটোলৈ ৰাণী জেচমিনক লৈ আহে। কিন্তু ঘৰটোৰ ওপৰৰ পৰা সম্পূৰ্ণ চহৰখন আৰু ৰাণীৰ মেহেলটো দেখা পায়। কিন্তু জেচমিন যে ৰাণী হয় সেইটো কথা আলাদিনৰ পৰা চুপা ৰাখে আৰু নিজৰ নামটো আলাদিনৰ ওচৰত ডালিয়া বুলি। কিন্তু আলাদিনে জেচমিনৰ হাতত পিন্ধা ব্ৰেচলেট পাত দেখি গম পায় যে তাই ৰাণীৰ মেহেলৰ পৰা আহিছে, কিয়নো তেনেকুৱা ব্ৰেচলেট মেহেলতে পিন্ধে। তেতিয়া জেচমিনে আলাদিনক কয়, মই ৰাণীৰ কাম কৰো মেহেলত, আৰু দেখে যে মেহেলৰ ফালে জাহাজ দুখনমান আহি আছে। তেতিয়া জেচমিনে আলাদিনক কয়, মই ইয়াৰ পৰা যাব লাগিব। যোৱাৰ সময়ত জেচমিনে কয় যে মোৰ ব্ৰেচলেটযোৰ দিয়া। তেতিয়া আলাদিনৰ পকেটত হাত সোমাই বিচৰা এক্টিং কৰে যেন ব্ৰেচলেট পাত হেৰাই গৈছে, কিন্তু আচলতে ব্ৰেচলেট পাত আলাদিনৰ লগতে আছিল। জেচমিনে আলাদিনক চোৰ বুলি কয় তাইৰ মেহেল আহি পায়। তাত ৰাজকুমাৰ এজনে জেচমিনক চাবলৈ আহে, কিন্তু জেচমিনে ৰাজকুমাৰজনক পচন্দ নকৰি বিয়াৰ কাৰণে মানা কৰি দিয়ে। এইফালে ৰাজমেহেলৰ সেনাপতি জেফাৰে ৰজা চুলতানক কয় চিৰাবাদ ৰাজ্যত আক্ৰমণ কৰা। এইটো কথাত ৰজাৰ খং উঠিব লয়। তেতিয়া সেনাপতিয়ে নিজৰ হাতত থকা যাদুৰ লাঠিডালেৰে নিজৰ কব্জাত আনি লয়। ঠিক তেনেতে ৰজাৰ ছোৱালী জেচমিনে তাত আহি ওলায় আৰু কয় যে আমি সেইখন ৰাজ্যত আক্ৰমণ কৰিব নোৱাৰো, কাৰণ সেইখন মোৰ মাৰ ৰাজ্য। আৰু তাৰ পিছত ৰজাই হোচত আহি কয় আমি নকৰো তাত আক্ৰমণ। এইফালে আলাদিনে মনে মনে মেহেলটোত সোমাবলৈ লয় জেচমিনৰ ব্ৰেচলেট পাত উভতাই দিবলৈ। ঠিক তেনেতে সেনাপতিয়ে জেফাৰৰ ভাটৌ চৰাইটো দেখি লয় আৰু জেফাৰক যাই লগাই দিয়ে। আলাদিনে জেচমিনৰ ওচৰলৈ চুপি মনে মনে যোৱা জেফাৰে দেখি লয়। তেতিয়া জেফাৰে ভাবি যে এই ল'ৰাজনে জেফাৰৰ কামত আহিব পাৰে। আলাদিনে জেচমিনৰ ৰুমত যাই ব্ৰেচলেট পাত উভতাই দিয়ে আৰু জেচমিনৰ হেয়াৰ পিনটো খুলি লয় যাতে আকৌ হেয়াৰ পিনটো উভতাই দিয়া বাহানা কৰি ৰাজমেহেলত আহি জেচমিনক লগ পাব পাৰে। আৰু আলাদিনে উভতিব লওঁতে মেহেলৰ সৈন্যবিলাকে আলাদিনক বন্দী কৰি লয় আৰু মৰুভূমিৰ মাজত জেফাৰৰ ওচৰত। তেতিয়া জেফাৰে কয় যে তুমি যিজনী ছোৱালীৰ পিছত পৰি আছা তাই সাধাৰণ ছোৱালী নহয়, তাই হৈছে ৰাণী জেচমিন। ভাল পাব লগা হলে তুমি বহুত বেছি ধনী হ'ব লাগিব, আৰু যদি বহুত বেছি ধনী হ'ব বিচাৰা তেতিয়াহ'লে মই তোমাক সকলো দিম, কিন্তু তুমি তাৰ বিনিময়ত এটা কাম কৰিব লাগিব। তুমি যাদুঘৰী গুহা এটাত গৈ তুমি তাৰ পৰা লেম্প এটা আনিব লাগিব। ধ্যান দিবা যাতে তাৰ পৰা বস্তু এটাও নোচোৱা, নহলে যাদুঘৰী গুহাটোৰ পৰা ওলাই অহা ৰাস্তাবোৰ বন্ধ হৈ যাব। আৰু জেচমিনক পোৱাৰ আশাত জেফাৰৰ লগত ৰাতি আলাদিন আৰু আবু নামৰ বান্দৰটো গুহাটোৰ ভিতৰত প্ৰৱেশ কৰে। আগলৈ গৈ সিহঁতে গুহাটোৰ ভিতৰত বহুত মূল্যৱান মুকুতা, সোণ, হীৰা এইবোৰ দেখা পায় আৰু এইবোৰ দেখি আলাদিন আচৰিত হৈ পৰে আৰু আগলৈ যাব ধৰে। ঠিক তেনেতে আলাদিনে দেখে যে এখন যাদুৰ কাৰ্পেট পাথৰ এটাৰ তলত ফচি আছে আৰু তাৰ পৰা ওলাব চেষ্টা কৰি আছে। তেতিয়া আলাদিনে পাথৰটো গুচাই কাৰ্পেটখনক মুক্ত কৰি দিয়ে আৰু যাদুৰ কাৰ্পেটখন আলাদিনৰ ওপৰত সুখী হৈ পৰে। আৰু তাৰ পিছত আলাদিন লেম্পটো আনিবলৈ আগুৱাই যাবলৈ ধৰোতে ভৰিত লাগি এটা হীৰা পাথৰৰ ওপৰৰ পৰা বান্দৰটোৰ ওচৰত। তেতিয়া আবু নামৰ বান্দৰটোৱে বহুত ডাঙৰ ৰঙা হীৰাটো দেখি হাতেৰে চুই চায়। ঠিক তেনেতে গুফাটো চাৰিওফালৰ শব্দ কৰি চাৰিওফালে লাভা ওলাব লয় আৰু গুফাটো ধ্বংস হবলৈ ধৰে। আলাদিন আৰু বান্দৰটোৱে কিবাকৈ গুফাটোৰ পৰা ওলোৱা ৰাস্তা বিচাৰি পায়। তেতিয়া তাত জেফাৰ থিয় হৈ থাকে। জেফাৰে আলাদিনক কয় লেম্পটো দিয়া আগে, তাৰ পিছত বচাই আছো। তেতিয়া আলাদিনে উপায় নাপাই লেম্পটো দি দিয়াত জেফাৰে আলাদিনক তলত পেলাই দিয়ে, কিন্তু বান্দৰ আবু জেফাৰৰ ওপৰত জঁপিয়াই দিয়ে আৰু লেম্পটো মনে মনে তাৰ পিছত জেফাৰে বান্দৰ আবুকো তলত পেলাই দিয়ে, কিন্তু কাৰ্পেটখনে আলাদিন আৰু বান্দৰ আবুক বচায়। আৰু বান্দৰ আবুৱে আলাদিনক কয় জেফাৰৰ পৰা লেম্পটো চুৰি কৰি তাৰ পিছত লেম্পটো আলাদিনক দি দিয়ে। তেতিয়া আলাদিনে লেম্পটো ধূলি লাগি লেতেৰা হৈ থকাই হাতেৰে চাফা কৰি মুচি দিয়ে। তাৰ পৰা হাজাৰ হাজাৰ বছৰ বন্দী হৈ থকা জিন এটা ওলাই আহে আৰু জিনটোৱে কয় তোমালোকৰ ইচ্ছা পূৰণ কৰিব মই ইয়াত হাজিৰ হৈছো। যিকোনো তিনিটা বস্তু বিচৰা তাকে কৰিব মই সাজু হৈ আছো। তেতিয়া আলাদিনে কয় আমাক এই গুফাটোৰ পৰা বাহিৰলৈ লৈ বলা, আৰু জিনে সিহঁত গোটেইকেইটাক বাহিৰলৈ লৈ আহে।
তাৰ পিছত আলাদিনে জিনক সোধে তোমাৰ পিছে কি ইচ্ছা? তেতিয়া জিনে কয় যাতে কোনোবাই মোক মানুহ হোৱাটো বিচাৰে। তাৰ পিছত আলাদিনে কয় যে মোৰ 3টা উইশৰ ভিতৰত লাষ্টৰ উইশটো এইটোৱে হ'ব। তাৰ পিছত জিনে কয় এতিয়া তোমাৰ 2টা উইশ বাকী আছে কাৰণ তুমি প্ৰথম উইশত তুমি গুফাটোৰ পৰা বাহিৰত আহিছা। এতিয়া আলাদিনে এইটো কথাত অলপ ওলোটাকৈ ক'বলৈ আলাদিনে কয় যে ফাৰ্ষ্ট মই তোমাক বাহিৰত ওলোৱা তেতিয়া জিনে কথাটো মানি লয় আৰু কয় কি বিচাৰা এতিয়া তুমি প্ৰথম উইশৰ ভিতৰত মই পূৰণ কৰিব ৰেডি আছো। আলাদিনে কয় মোক ৰজা বনাই দিয়া। তেতিয়া আলাদিনক জিনে ৰজা বনাই দিয়ে আৰু বান্দৰ আবুক এটা হাতী বনাই তাৰ পিছত আলাদিন ৰজাৰ ৰূপত ৰাণী জেচমিনৰ মেহেললৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ যায় আৰু কয় যে মই আবগৰ ৰাজ্যৰ যিহেতু আলাদিন কোনো ৰজা নাছিল আৰু আলাদিনৰ কথাবোৰ খেলি মেলি আৰু ভুলৰ কাৰণে ৰাণী জেচমিনে ভাল নাপায় আৰু অসন্তুষ্ট হৈ পৰে আৰু তাৰ পৰা গুচি তেতিয়া জেচমিনৰ দেউতাক চুলতানে কয় ৰাতি পাৰ্টিত তোমাৰ নিমন্ত্ৰণ থাকিল যাতে জেচমিনৰ লগত ভালকে কথা পাতিব পাৰে আৰু ৰাতি যেতিয়া পাৰ্টিত আলাদিন আৰু জিন গৈ থাকে তেতিয়া জেফাৰে আলাদিনক কলা যাদু কৰি নিজৰ দখলত আনিব চেষ্টা কৰে যদিও জিনে সকলো গম পায় আৰু আলাদিনক তাৰ পৰা সাইড কৰি লৈ জিনে আলাদিনক জেচমিনক হেপি কৰাৰ কাৰণে ডান্স কৰিব দিয়ে আৰু আলাদিনে ডান্স কৰে যদিও জেচমিন আলাদিনৰ ওপৰত একো আগ্ৰহী নহয় আৰু পাৰ্টিৰ পৰা নিজৰ ৰুমলৈ গুচি যায়। তেতিয়া জিনে আলাদিনক কয় তুমি অকলে জেচমিনক লগ ধৰা তেনেকে কয় জিনে ডালিয়াক লৈ বাহিৰলৈ যায় যাতে আলাদিনে জেচমিনৰ ৰুমলৈ যাব পাৰে। তাৰ পিছত আলাদিন কাৰ্পেটখনেৰে জেচমিনৰ ৰুম যায় জেচমিনে যাদুত উৰি থকা কাৰ্পেটখন দেখি অবাক আৰু আলাদিনে জানিছিলে যে জেচমিনে ফুৰিব সেইকাৰণে জেচমিনক কাৰ্পেটখনৰ ওপৰত বহুৱাই লৈ সিহঁতে ফুৰিবলৈ ওলাই জেচমিনে আলাদিনক সোধে আমি চাগে আগতে কৰবাত লগ পাইছিলো তেতিয়া আলাদিনে কয় সিহঁতে বজাৰত লগ পোৱা বুলি আৰু মিছা মাতিবলৈ আলাদিনে কয় আচলতে মই ৰজা কিন্তু মাজে মাজে মই এজন সাধাৰণ মানুহৰ দৰে বাহিৰত ওলাই যাওঁ মানুহৰ কথা আৰু তেতিয়া তোমাক মই লগ পাইছো আৰু আলাদিনৰ এইবোৰ কথা শুনি জেচমিনে বিশ্বাস কৰি সিহঁতে ধুনীয়া সময় এটা কটাই যেতিয়া জেচমিনক থবলৈ আহে তেতিয়া জেফাৰৰ ভাটৌ চৰাইটোৱে সকলোবোৰ দেখি লয় আৰু জেফাৰৰ ওচৰত যাই লগাই দিয়া জেফাৰে সকলোবোৰ কথা গম পায় আৰু পিছদিনাখন জেফাৰৰ সৈন্যবোৰে আলাদিনক বন্দী কৰি আৰু চকী এখনত বান্ধি পানীত পেলাই দিবলৈ ওলায় এইটো প্ৰমাণ কৰিবলৈ যদি জিনিয়ে সঁচাই আলাদিনৰ লগত আছে তেনেহলে আলাদিনক বচাই ল'ব আৰু হাতে ভৰি বান্ধি তাৰ পিছত আলাদিনক পানীত পেলাই দিয়ে ঠিক তেনেতে বান্দৰটোৱে লেম্পটো লৈ কাৰ্পেটখনত বহি আলাদিনৰ ওচৰ আহি পায় আৰু পানীত লেম্পটো পেলাই দিয়ে আৰু লেম্পটো হাতত লাগি জিন বাহিৰলৈ ওলাই আহে আৰু আলাদিনক বচাই লয়। পিছদিনাখন ৰাজমেহেলত জেফাৰে ৰজাক আলাদিন বেয়া বুলি কয় যাদুৰ লাঠিডালেৰে যাদু কৰি ৰজাক নিজৰ ফালীয়া কৰিব লওঁতে তাত জেচমিন আৰু আলাদিন আহি পায় আৰু আলাদিনে লাঠিডাল ভাঙি দিয়াই ৰজাই হুঁচত আহে আৰু ৰজাই জেফাৰৰ সকলোবোৰ বদমাচি গম পাই কাৰাগাৰত বন্দী কৰাই দিয়ে আৰু ৰজাই আলাদিনক ধন্যবাদ জনায় আৰু জেচমিনক আলাদিনৰ লগত বিয়া দিব বুলি কয় এইবোৰ শুনি আলাদিনৰ বহুত ভাল লাগে তাৰ পিছত আলাদিন ৰুমত যায় আৰু জিনক কয় মই মোৰ 3 নম্বৰ উইশটোৰে যে তোমাক মানুহ বনাও বুলি কথা দিছিলো সেইটো মই নকৰো মই এইটো বিচাৰিম যে মই সদাৰ কাৰণে যাতে এইটো ৰূপতে ৰজা হৈ আৰু জেচমিনৰ দেউতাক চুলতানে যাতে মই ৰজা নোহোৱা কথাটো গম নাপায় তেতিয়া জিনে কয় মিছা কথাৰ সহায় লৈ কিমান দিন ৰজা বুলি নিজক পৰিচয় তেনেকে কয় জিনে দুখী মনে লেম্পটোৰ ভিতৰত সোমাই যায় আচলতে আলাদিন এতিয়া আগৰ দৰে হৈ থকা নাই আলাদিন বহুত স্বাৰ্থপৰ হৈ পৰিছে এইফালে জাফাৰৰ ভাটৌ চৰাইটোৱে মনে মনে গৈ ৰাতি জাফাৰক জেলৰ পৰা মুকলাই আনে আৰু জাফাৰে নিজৰ ৰূপ সলাই লয় পিছদিনাখন যেতিয়া আলাদিনে ঘৰলৈ গৈ থাকে তেতিয়া জাফাৰে মনে মনে আলাদিনৰ পৰা লেম্পটো চুৰি কৰি লয় কিন্তু আলাদিনে গম নাপায় আলাদিনে নিজৰ ঘৰত আহি জিনিয়ে কোৱা কথাবোৰ ভাবিবলৈ লয় আৰু ভাবে যে মই জেচমিন আৰু চুলতানক সকলোবোৰ সঁচা কথা কৈ ঠিক তেনেতে আলাদিনে যেতিয়া নিজৰ বেগখনত চাই দেখে যে লেম্পটো এইফালে জেফাৰে লেম্পটো পোৱাই জিনিক কৈ নিজক সেইখন ৰাজ্যৰ ৰজা বনাই লয় আৰু তাত থকা সৈন্য প্ৰধানজনেও জেফাৰক নিজৰ ৰজা মানি তেতিয়া জেচমিনে সৈন্য প্ৰধানজনক বুজাবলৈ আৰু কয় যে তোমালোকে যাদুৰ মায়াত বন্দী হৈ এজন নিচলীয়া বদমাছক তোমালোকে কেনেকৈ নিজৰ ৰজা মানিব পাৰা মোৰ দেউতা হয় এখন ৰাজ্যৰ আচল ৰজা তাৰ পিছত জেচমিনে জেফাৰক বন্দী বনাই লোৱা তেতিয়া জেফাৰৰ বহুত খং উঠে আৰু জেনিক কয় যে মোক সকলোতকৈ শক্তিশালী যাদুকৰজন বনাই তেতিয়া জেনিয়ে উপায় নাপায় জেফাৰক আটাইতকৈ পাৱাৰফুল যাদুকৰ বনাই জেফাৰে যাদুকৰ বনি সকলো সৈন্যকে প্ৰথমতে বন্দী বনাই ঠিক তেনেতে তাত আলাদিন আহি লেম্পটো চুৰি কৰিব লওঁতে জেফাৰে গম পায় আৰু আলাদিন যে কোনো ৰজা নহয় সকলোৰে ওচৰত আচল ৰূপটো দেখুৱাই দিয়ে আৰু কয় যে আলাদিন এজন চোৰ হয় তেনেকে কয় আলাদিনক মাৰিবৰ কাৰণে
বৰফৰ এখন দুনিয়ালৈ পঠাই দিয়ে। তাৰ পিছত জেফাৰে জেছমিনক মোৰ লগত বিয়াত বহিব লাগিব, নহলে মই ডালি আৰু তোমাৰ দেউতা চুলতানক মাৰি পেলাম। আৰু এইফালে জেনিয়ে যাদুৰ কাৰ্পেটখনক আলাদিনক বচাই আনিবলৈ পঠিয়াই দিয়ে। পিছদিনাখন জেফাৰে জেছমিনৰ বিয়াৰ কাৰণে সাজু হৈ থাকোতে আলাদিনে কাৰ্পেটখনত আহি থাকে। জেছমিনে তাকে দেখি জেফাৰৰ পৰা লেম্পটো মনে মনে লৈ আলাদিনৰ কাৰ্পেটখনত জঁপিয়াই পলাবলৈ লয়। এইবোৰ দেখি জেফাৰৰ বহুত খং উঠে আৰু নিজৰ যাদুৰে ভাটৌ চৰাইটোক বহুত ডাঙৰ চৰাই বনাই দিয়ে আৰু সিহঁতৰ পিছত পঠিয়াই দিয়ে। জেফাৰে নিজৰ যাদুৰ শক্তি লগাই আলাদিন আৰু জেছমিনক আকৌ উভতাই মেহেললৈ লৈ আহে। তেতিয়া আলাদিনে কয়, তুমি যিমান চেষ্টা কৰিলেও জিনিৰ দৰে কেতিয়াও হ'ব নোৱাৰা। তেতিয়া লোভী জেফাৰে জিনিক কয়, মোক তোমাৰ দৰে বনাই দিয়া, আৰু জিনিয়ে জেফাৰক জিনি বনাই দিয়ে। জেফাৰে জিনি বনি লেম্পটোলৈ যাবলৈ উলিয়াওতে কয় যে এতিয়া তুমি জিনিৰ দৰে লেম্পটোত বন্দী হৈ থাকা, তোমাক কোনোবাই বিচাৰিলেহে বাহিৰত আহিব পাৰিবা। যদিও জেফাৰে আকৌ মানুহ ৰূপত আহিব চেষ্টা কৰে কিন্তু নোৱাৰে আৰু লেম্পটোলৈ সোমাই যায়। তাৰ পিছত জিনিয়ে লেম্পটো বহু দূৰত দলিয়াই পেলাই দিয়ে। তাৰ পিছত ৰজা চুলতানে জেছমিন আৰু আলাদিনক বিয়া পাতি ৰাজ্যৰ ৰজা বনাই দিয়ে। তাৰ পিছত আলাদিনে নিজৰ শেষৰটো উইচ বিচাৰে জিনিৰ পৰা আৰু নিজৰ কাৰণে একো নিবিচাৰি জিনি মানুহ ৰূপত আহি যোৱা আৰু জিনি মানুহ ৰূপত আহি ডালিয়াৰ লগত বিয়া আৰু সিহঁতৰ দুটা বাচ্চা। কাহিনীটো আকৌ আৰম্ভণিতে দেখুওৱা জাহাজখনলৈ লৈ আহে, য'ত নিজৰ দুটা বাচ্চাক মানুহজনে এটা জিনিৰ কাহিনী শুনাবলৈ লয়। আচলতে জিনি কোনো বেলেগ নহয়, আৰম্ভণিতে কাহিনীটো শুনাই থকা মানুহজনে জিনি হয়। অসমীয়া ভাষাত চিনেমাবোৰ পাই থাকিবলৈ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।